নমস্কাৰ মই অদিতি আপোনালোকক মোৰ ইউটিউব চেনেল অদিতি কাকতিলৈ স্বাগতম জনাইছো তো আজিৰ ভিডিওটো হৈছে এটা বহুত স্পেশাল ভিডিও আপোনালোকৰ কাৰণে নহলেও মোৰ কাৰণে বহুত স্পেশাল কাৰণ আজিৰ ভিডিওটোৰ দ্বাৰা মই গম পাম যে মোক মা আৰু দেউতাৰ ভিতৰত কোনে বেছি ভালকে জানে গতিকে এই ভিডিওটোৰ কাৰণে মই মা আৰু দেউতাক পুৰা সজাই পৰাই ধুনিয়া ড্ৰেছ পাতি পিন্ধাই পুৰা বহাই থৈ দিছো ৰব আহি আছো এণ্ড আজি গম পোৱা যাব যে মোক কোনে বেছি ভাল পায় এইটো দেউতা কোড এইটো দেউতা এণ্ড এইটো মা সো বলক আমি দেৰি নকৰি কোৱেশ্চনছ বিলাক খুধু আৰু কি এনসাৰ দিয়ে মা দেউতাই কোনে মোক ভালকে জানে তো বলো আজি আমাৰ ষ্টুডিওত এসকে এণ্ড পিকে টুৰুম 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 তো আজি সব কথা ওলাই যাব কোনে মোক বেছি ভাল পায় তো মই মানে এই ভিডিওটোৰ কাৰণে স্পেশালি গোটেই ৰাতি জাগি পেলাই দুখন প্লে কাৰ্ড বনাইছো দেখাই দিয়া এবাৰ যদি জানে আনসাৰটো তেনেকে এনেকে মুখখন দেখাই দিব লাগিব ফাৰ্ষ্টতে মই আনসাৰ মানে কোৱেশ্চনটো সুধিম যোনে জানে আগে দেখাই দিব লাগিব আৰু হি আনসাৰটো দিব ঠিক আছে সো ফাৰ্ষ্ট কোৱেশ্চন মই কেনেকুৱা গান মানে শুনি ভাল পাওঁ মই ঠিক আছে দেউতাই আচ্ছা তা তুমি রিমিক্স তানে বহুত কেটা গানৰ সৰু সৰু টুকুৰা লগ কৰি দিয়া গান ভাল পাওঁ yes correct answer so next হৈছে মোৰ ড্ৰিমল্যান্ড মানে ক'ত যাবলৈ মন আছে ভৱিষ্যতে কোৱা মা কোৱা তাই বুলেট লৈ গোটেই অসম ঘূৰিব বিচাৰিছে মানে কাগুনে মাইকটো মই খাম তেলটো তুমিয়েতো দিব লাগিব পইচা তুমিয়ে দিব লাগিব আৰু গাড়ীও মই দিব লাগিব ঠিক আছে বাৰু yes এইটো কাৰেক্ট হ'ল পটাপট কৰা তাৰ পিছত মোৰ ফেভৰেট ফাষ্ট ফুড কি খাই বেছি ভাল পাওঁ ফাষ্ট ফুডত মানে দুইটাই জানে কিন্তু আনসাৰ দিব পৰা নাই মাই দে মমো ওকে ওকে মমো ভাল পাওঁ মমো নে এই কি বুলি কয় ফুচকা নহয় কি চাওমিন নহয় মমো নহয় মেগি নহয় মমো আৰে ঠিক আছে মই দুইটা ভাল পাওঁ সময় সুবিধা মিলি মানে দুইটা ভাল পাওঁ মানে ৰাখছা খাইলে মমো খাই ভাল পাওঁ আৰু ঘৰত থাকিলে মেগি খাই ভাল পাওঁ সো তাৰপিছত মই মানে নেক্সট কোৱেশ্চনটো হৈছে যে মই ডান্স কৰি ভাল পাওঁ নে এক্টিং নহয় ডান্সো কৰে ঘৰত ইমান খান যাই পেয়ে থাকে এক্টিং কৰি ভাল পায় এইটো উল্টা হৈছে এক্টিং মই এতিয়া যেটো মানে দেখিছো এনেকুৱা লাগিছে মোৰ ভিডিওটো শেষ হোৱাৰ পিছত ইয়াত হৰিহৰৰ যুদ্ধ লাগিব মানে সো নেক্সট কোৱেশ্চন এটো শুদ্ধ হৈছে মই এক্টিং কৰি ভাল পাওঁ পুৰা বক্সিং ৰেডি তো মোৰ ফেভৰেট কালাৰ কোৱা ব্লেক তাই সব ব্লেক কাপোৰ এতিয়াতো পিন্ধি আছে বেলেগ হোৱাইট বুট হোৱাইট আছে সব তো মই দুইটা কালাৰে ভাল পাওঁ ব্লেকো ভাল পাওঁ হোৱাইটো ভাল পাওঁ এই দুটাই মোৰ ফেভৰেট কালাৰ আচ্ছা ব্লেক এণ্ড হোৱাইট yes তাৰ পিছত মোৰ ফেভৰেট মুভি দেউতাই কোৱা ফাৰ্ষ্ট আমিৰ খানৰ এইখন এই কি পিকে নহয় 3 ইডিয়টস আমিৰ খানৰ yes মম্মি মই 3 ইডিয়টস খান বেছি ভাল পাওঁ পিকে খানো ভাল পাওঁ কিন্তু 3 ইডিয়টসৰ সমান নহয় আৰু 3 ইডিয়টস বেষ্ট তাৰপিছত মোৰ হবি মোৰ হবি কি কোৱা মা কোৱা হামুদি থাকা কি বিছনাত শুই থাকা বিছনাত শুই থাকাটোৱে হয় তাৰপিছত মোৰ ফেভৰেট ড্ৰেছ কেনেকুৱা কাপোৰ পিন্ধি ভাল পাওঁ কোনেও নাজানে কোৱা দেউতাই কোৱা তুমি গোটেই শৰীৰটো ঢাকা কাপোৰ লৈ ভাল পোৱা সেইবুলি কম্বল নহয় মানে ড্ৰেছযোৰত কাপোৰ ভাল পোৱা ওকে আৰু তোমাৰ কিবা কমেণ্ট নালাগে সেইটোৱে তাই সামৰ্থ্যক ৰাখি কাপোৰ পিন্ধিয়ে ভাল পায় তো মোৰ ফেভৰেট চকলেট কি চকলেট দেউতাই দিছে আগে দেউতাই কোৱা
এই যে সৰু একটকীয়া দাম কি নাম নহয় পালছ 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 হয়নে নহয় পালছ নাপাওঁ ভাল কি তেতিয়াহ'লে পালছ 5 ষ্টাৰ 5 ষ্টাৰ কি কি 5 ষ্টাৰ তে আগতে কিয় এইখন ডাঙা নাছিলে দাঙিছিল এনেকে ঘুকুটিয়াই দিছে ঘুগুটিয়াই মই দিছো ঘুগুটিয়াই দিছো মই দেখা নাই আৰু ভিডিঅ'টো পিছত চালে গম পাম মই দাঙিছো এনেকে কাজিয়া দিয়া হোৱা চ' এইটো মোৰ ফেভৰেট চকলেট হৈছে 5 ষ্টাৰ আৰু মানে ইয়াতকৈ বেছি যদি মই আৰু কুৱেশ্যন সুধি থাকোঁ ইয়াত মাৰামাৰি লাগি যাব আৰু মই কৈ দিছোঁ যে এই ভিডিঅ'টোত দুইজনে জিকিছে আৰু দুইজনে মানে সমান উত্তৰে দিছে মোক দুইজনে সমানে জানে কাৰণ মোক দুইজনে বেষ্ট ফ্ৰেণ্ড হয় সেইকাৰণে এয়া এতিয়াতো কাজিয়াখন নেদেখাবা ঘূৰাই দিয়া অ'কে তো আপোনালোকেতো দেখিলে এই চেলেঞ্জটোত মোক মা আৰু দেউতাৰ ভিতৰত দুইজনে সমানে জানে দুইজনে সমানে কুৱেশ্যনৰ এনচাৰ দিব পাৰিছে গতিকে আপোনালোকে মোক কমেণ্টছত ক'ব যে কোনে আপোনাক বেছি ভালকৈ জানে আপোনাৰ মা দেউতা নে আপোনাৰ কোনোবা যদি মানে ভাইটি ভণ্টি দাদা বাইদেউ আছে তেওঁলোকে বেছি ভালকৈ জানে গতিকে এই চেলেঞ্জটো শেষ হোৱাৰ পিছত এতিয়া মায়ে দুপৰীয়াৰ ভাত বনাব আৰু আজি দুপৰীয়াৰ আহাৰত আছে আমাৰ মানে মায়ে বনাব আৰু কোমোৰা আলুৰে মাছৰ আঞ্জা চ' এইটো মানে বহুত টেষ্টি ৰেচিপি হয় আৰু মোৰ মানে ফেভৰেট হয় এনে মই মাছ বেয়া পাওঁ কিন্তু এনেকৈ ৰান্ধিলে মই খাওঁ আৰু সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এই ভিডিঅ'টো মানে এই ৰেচিপিটো আৰু গতিকে দেৰি নকৰি ব'লক মায়ে কেনেকৈ ৰান্ধে চাওঁগৈ মায়ে মাছ ভাজিব ধৰিছে ইয়াত নিমখ হালধি সানি পেলাই মাছখিনি ভাজিব আৰু এনেই জাষ্ট তেলত লুতুৰি পুতুৰিকৈ আনিব কাৰণ মানে আমাৰ মাছটো বেছি ভজা নহয় কাৰণ মাছটো বেছি কাঢ়াকৈ ভাজিলে ইয়াৰ ফুড ভেলু নোহোৱা হৈ থাকে আৰু এয়া এইখিনি আঞ্জাখনৰ যোগাৰ কৰি আছে মায়ে তেল গৰম হ'লত এয়া শুকান জলকীয়া দি দিছে আৰু পাঁচফোৰণ অকণমান দি দিব শুকান জলকীয়াটো অকণমান ৰঙচুৱা হ'ব লাগিব আৰু এতিয়া পাঁচফোৰণ অকণমান দি দিছে আৰু এইখিনি ভালকৈ ভাজি লৈছে এতিয়া তাত পিঁয়াজ দি দিছে কাটি থোৱা আৰু সৰু সৰুকৈ কাটি থোৱা আদা নহৰু এয়া চব দি দিছে আমাৰ এই বিখ্যাত দাখনৰে কাটিছিলে আপোনালোকে থেতালিও ল'ব পাৰে এইখিনি দি ভাজি আছে এইখিনি বস্তু অলপ আৰু কেঁচা জলকীয়াও দিছে জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে ৰেড চিলি পাউডাৰ অকণমান দি দিলে আৰু এইখিনি ভালকৈ লৰাই লৈছে আৰু এতিয়া ধনিয়া গুড়ি অকণমানো দি লৈছে জিৰা গুড়ি আপোনালোকে যিকোনো মানে যি ঘৰত মছলা থাকে সেয়া মছলাই ব্যৱহাৰ কৰিব পাৰিব আমি এইখিনি মছলাই ব্যৱহাৰ কৰিছোঁ আৰু কৰি এতিয়া কাটি থোৱা কোমোৰাখিনি আৰু আলুখিনি এয়া কেৰাহীত দি দিম এয়া দি ভালদৰে লৰাই লৈছোঁ এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'ব আৰু লগতে হালধি অকণমান দি ল'ব হালধিও জোখমতে দি দিব মায়ে মোৰ 1 চামুচ আৰু অকণমান দিছে যিখিনি ভালকৈ ভাজ খাবলৈ দিলে হ'ল এইখিনি ধুনীয়াকৈ লৰাই পেলাই ভাজি এয়া ঢাকনি মাৰি দিছে আৰু গেছৰ ফ্লেমটো একেবাৰে কমত ৰাখিছে একদম কম নহয় মিডিলত ৰাখিছে আৰু এয়া ঢাকনি গুচোৱাৰ পিছত অকণমান সিজি গৈছে গোটেই কোমোৰা আৰু আলুখিনি আৰু ভাজ খাই গৈছে তাৰ পৰা ৰস ওলাবলৈ ধৰিছে এতিয়া আৰু অলপ এবাৰ লৰাই পেলাই থ'ব এতিয়া কোমোৰাখিনি ভাজি মায়ে পানী গৰম কৰি থৈছিলে সেয়া পানী কোমোৰাখিনিত দি দিব কোমোৰাখিনি অলমোষ্ট সিজিছে আলুৱে কোমোৰাই পানী দি উতলিবলৈ দিব ভালকৈ লৰাই লৈছে আৰু অকণমান পানী দি লৈছে পানী কমিছিলে কাৰণে বৰ ধুনীয়া কালাৰ উঠিছে আঞ্জাখনৰ আৰু এতিয়া ঢাকন মাৰি দিব অলপ সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিয়া যাব আৰু এয়া ঢাকন গুচোৱাৰ পিছত মায়ে হেতাৰে গোটেইখিনি ভাঙি দিছে আৰু ধুনীয়া মানে গুৰি হৈ গৈছে ইয়াত পানী অলপ দি এয়া উতলিবলৈ দিব
আঞ্জাখনৰ আৰু শেষ পৰ্যায় ভাজি থোৱা মাছখিনি এপিচ এপিচকৈ দি দিব। আপোনালোকক কৈছোঁৱে যে আমি মাছখিনি বেছি কাঢ়াকৈ ভাজি নাখাওঁ, এয়া আঞ্জাত দিলেই ধুনীয়াকৈ বইল হৈ যাব। আৰু এয়া হৈছে মাৰ চিক্ৰেট ইনগ্ৰিডিয়েণ্ট, এয়া কাটি থোৱা আদা বা থেতালি থ'ব পাৰে আপোনালোকে। লাষ্টত মানে শেষ হোৱাৰ আগে আগে এনেকৈ আঞ্জাখনত দি দিব আৰু আঞ্জাখন উতলিবলৈ দিব। ফাইনেলি হৈ গ'ল আমাৰ এয়া আঞ্জা। কি টেষ্টি লাগিছে, দেখিলে খাওঁ খাওঁ লাগিছে। মোকো অলপ দিয়াচোন, মই টেষ্ট কৰি চাওঁ বাটি। তো ফ্ৰেণ্ডছ, দেখিলে আপোনালোকে আমাৰ মায়ে আজি আমাক কেনেদৰে কোমোৰা মাছেৰে ভাত খোৱালে দুপৰীয়াৰ সাজ। তো বহুত টেষ্টি হৈছিলে, আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব এনেকৈ। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। আৰু আকৌ আহিম এটা নতুন ভিডিঅ'ৰ লগত। তো তেতিয়ালৈকে বাই বাই।